তো বন্ধুসকল বৰ্তমান ৰাতিপুৱা বাজিছে মানে 3:40 আৰু মই মানে একদম কাহিলিপুৱাতে উঠিলোঁ যেতিয়া মানে কুকুৰা বুলি একো মানে মুৰ্গীও উঠা নাই তো মই উঠিলোঁ কিন্তু কাৰণটো কি মানে কিয় ইমান জল্দি উঠিলোঁ আজি মানে কাৰণটো কি তো চাই থাকক তো এতিয়া আহি পাইছে গাড়ী তো তাতে যাব লাগে কিন্তু আপোনালোকে একো দেখা নাপায় আন্ধাৰে দেখা পাব কাৰণ কিয় বৰ্তমান ৰাতিপুৱাই নাই না তো ৰাতিপুৱা অলপ পিছত এতিয়া গৈ আছোঁ তো আপোনালোকে ভাবিছে এই ৰাতিপুৱাই যায় মানে ক'লৈ ই ক'ত যায় মানে ক'ত তো এতিয়ালৈ কৈ আছোঁ এতিয়া ক'ত যাম কিয় ইমান ৰাতিপুৱা ইমান জল্দি উঠিলোঁ তো আপোনালোকক এতিয়া সকলোবোৰ ডিটেইলছ কৈ আছোঁ আপোনালোকক খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোবোৰ গম পাব তো চাই থাকক তো এতিয়া মানে ৩১জন মানে মানুহৰ কাৰণে টিকেট কাটিব লাগে তো টিকেট কাউণ্টাৰত গৈ আছোঁ কিন্তু তো টিকেট দিয়া মানুহ আহি গ'ল বাৰু কিন্তু মানে ৩১জন মানুহৰ টিকেট লাগে বুলি কোৱাৰ কাৰণে আচৰিত হৈ গৈছে কাৰণ ইমান মানুহৰ টিকট জেগাতে ইমান মানুহৰ টিকট একেলগে ইমান গ্ৰুপ নাথাকেই মানে কিন্তু ইমান মানুহৰ টিকট মানে আচৰিত আৰু গুড মৰ্ণিং সকলোকে পুনৰ এটা নতুন যাত্ৰালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এইটো আচলতে মোৰ এই চেনেলটোত দিয়া আটাইতকৈ দীঘল ব্লগ হ'ব বা দীঘলীয়া যাত্ৰা হ'ব এটা তো গৈ আছোঁ আমি দুজনী নহয় দেই আমাৰ লগত বহুত মানুহ আছে কিমান মানুহ আছে কৈ দিয়ে কিমান মানুহ আছে 30জনমান মানুহ হ'ব এনে তো আমাৰ লগত মোটামুটি 30জনমান মানুহ আছে তো 30জনমান মানুহ আমি ক'ত যাম কিয় যাম মানে চব কৈ আছোঁ আজি গোটেই যাত্ৰাটো আপোনালোকে ভালকৈ চাওক আৰু কৈয়ে দিওঁ নেকি আমি যাম মৰিগাঁও ইয়াৰ পৰা আমি বৰ্তমান আছোঁ পাইতলাধৰা ষ্টেচন আৰু পাইতলাধৰা ষ্টেচনৰ পৰা আমি ধুনীয়াকৈ মৰিগাঁও যাম আমি 30টা মানে গ্ৰুপ কিহৰ গ্ৰুপ সেইটো এতিয়া দেখুৱাই আছোঁ তো ভিডিঅ'টো আজি শেষলৈকে ধুনীয়াকৈ চাই থাকিব আজি আপাৰ আছাম দেখাবলৈ গৈ আছোঁ এইটো ভিডিঅ'ত আপোনালোকক জাৰ্ণিটো দেখাম আৰু তাত গৈ আপোনালোকক আপাৰ আছামৰ পৰা ধুনীয়া ধুনীয়া ব্লগ দিব চেষ্টা কৰিম নেকি আৰু ইয়াৰ মই থাকিম তো বঢ়িয়া চাই থাকক ভিডিঅ'টো তো আপোনালোকে এই যে মানুহবিলাক দেখিছে এই যে মহিলাবিলাক দেখিছে এইবিলাক হৈছে আমাৰ গাঁৱৰ আমাৰ বেছি মানে দলৰ মানে নাম দল এটা আছে তো মহিলাৰ নাম দলৰ গোটেই মেম্বাৰবিলাক আৰু গোটেই মানুহবিলাক যিমান দেখা পাই আছে গোটেই তো এইটো হৈছে আমাৰ 2 নম্বৰ গ্ৰুপ তাতো এটা গ্ৰুপ এইটো এটা গ্ৰুপ তো এইফালে আমাৰ আবু আছে কিবা কবি নেকি আবু কিবা কবি নেকি ক'ত अरे कहना क्या चाहते हो ক'ত যাই আছে আজি মৰিগাঁও তো নামটোৱে ভালকৈ গম পোৱা নাই এইবাৰ গম পাইছে মৰিগাঁও তো কাবাই সুধিলে আমি মৰিগাঁও যাবলৈ ক'ব লাগিব মৰিগাঁও তো এইফালে আছে চব বহুত মানুহ আজি তামাম মানুহ একদম 32 মানুহ আজি একেলগে যাম এখন ট্ৰেইনত তো এইফালে আমাৰ জেঠাই নাগৰা বাজায় তো ধুনীয়াকৈ এইফালে নাগৰা চাগৰা আছে ইয়াতে নাগৰা আছে আৰু জেঠাই নাগৰা বাজাব তো তাতে বঢ়িয়াকৈ দেখাই আছোঁ তো সৌৱা দূৰৈত ট্ৰেইন আহি আছে নেকি তো টাইমটো হৈ গৈছে ৰাইট টাইম 5:30 বজাত তো ট্ৰেইন আহিব এতিয়া পুৰা ৰেডি জাৰ্ণি কৰাৰ কাৰণে ৰেডি পুৰা বঢ়িয়া নাগৰা ফালি দিব লাগিব একদম আজি একদম নাগৰা ফালি দিবি বঢ়িয়া চব ৰেডি ইফালে কাৰণ ট্ৰেইন আহি গৈছে এইখন ট্ৰেইন আহি গৈছে আৰু চবেই ৰেডি একদম উঠৱাৰ কাৰণে এতিয়া থোৱা আৰু বস্তুখিনি লৈ আহোঁ কি আছে মানুহবিলাক তো উঠি গ'ল চব ট্ৰেইনত এতিয়া যাব লাগে তো বাই পাইতলাধৰা দুদিনমানৰ কাৰণে আৰু বিদায় তো আৰম্ভ হৈ গ'ল আমাৰ ট্ৰেইন জাৰ্ণি এতিয়া যাত্ৰাটো দেখুৱাম ক'ত কেনেকৈ যাওঁ আৰু মৰিগাঁও মানে যাওঁতে মই গুৱাহাটীৰ পৰা এইফালে আৰু যোৱা নাই তো আজি যাম আৰু ক'ত কেনেকৈ কি পাই ভাল দৃশ্যবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এইবিলাক নামত ব্যৱহাৰ হোৱা অস্ত্ৰ শস্ত্ৰবিলাক আগতে উঠাই দিব লাগে তো এতিয়া ওপৰত উঠাই দিলোঁ আৰু ইয়াৰ পিছত আমি বহি যাব লাগে তোমাৰ 1 নম্বৰ চিট পাইছা তই 1 নম্বৰ চিট হা আপোনালোকক চেষ্টা কৰিম তো ভিডিঅ'টো একদম ধুনীয়াকৈ চাই থাকিব এতিয়া মানে নাম গোৱা পুৰা কম্পিটিশ্যন চলি আছে এগৰাকীতকৈ এগৰাকী খুব চোৰা চাওক এইগৰাকী আৰু এইফালে আছে এইগৰাকী পুৰা গান গাই যাই আছে আৰু এনেকৈ কি পালোঁ এইটো ব্ৰহ্মপুত্ৰ নাই ব্ৰহ্মপুত্ৰটো নহয় এইটো এতিয়া পাই গ'লোঁ বেকী নদী তো বেকী মানে এতিয়া হৰবুক পাম ষ্টেচন চাই থাকক তো মানুহখিনি চব ভাগ হৈ গৈছিল এতিয়া গোটেইখিনি একেলগে আহি গ'লোঁ
তো আহোঁতে মানে ট্ৰেইনত মানে ধুনীয়াকৈ গান শুনি যাবৰ কাৰণে এইটো স্পীকাৰ লৈ আহিছোঁ, ব্লুটুথ স্পীকাৰ। তো ইয়াতে ধুনীয়াকৈ আমি এতিয়া গান শুনি শুনি গৈ আছোঁ, এনজয় কৰি আৰু ধুনীয়াকৈ। ট্ৰেইন জাৰ্ণি মানে আৰু খোৱাটো মেইন, মানে খাব লাগিবই আৰু। এতিয়া প্ৰথম খাদ্য আমাৰ টেঙা চকলেটৰ পৰা আৰম্ভ কৰিছোঁ, আৰু কি খাওঁ আপোনালোকে জাৰ্ণিটোত চাই থাকক। এয়া হৈ গ'ল আৰু টেকলি পিঠা আৰু লাল চাহ, এইটো মেইন। মানে মই ট্ৰেইনত গ'লে টেকলি পিঠা আৰু লাল চাহটো খাওঁৱেই যেতিয়া ৰাতিপুৱা ট্ৰেইন জাৰ্ণি কৰোঁ। তো আজিও আহি গ'ল এতিয়া টেকলি পিঠা, এইটো টেকলি পিঠা। তো খাব লাগে টেকলি পিঠা, মই খাওঁ, আপোনালোকে চাই থাকক। বেয়া চেয়া নাপাব আৰু উপায় নাই, কাৰণ ৰাতিপুৱা মানে কি খালি এক কাপ লাল চাহ খাই আহিছোঁ, বেলেগ একো খোৱা নাই। মা কচম বিদ্যা, তো এতিয়া খাই লওঁ। সেই পুৱাৰ খানা বঢ়িয়া না। খানা এই প্ৰথম ব্ৰেকফাষ্ট। তোৰ প্ৰথম নাই ঘৰত কিবা খাই আহিছা? টেকলি পিঠা একো খোৱা নাই। ঘৰত একো খোৱা নাই, তো ময়ো খোৱা নাই, আমি দুজনে। পানী এক বটল আছে। তো আমাৰ ব্ৰেকফাষ্ট এখন বিস্কুটৰ সৈতে। এয়া পাই গ'লোঁ টিহু ষ্টেচন, আৰু টিহু ষ্টেচনটো খুব ধুনীয়াকৈ বনাইছে, নতুনকৈ মানে ৰং চং কৰিছে, আৰু এইবিলাকতো নিশ্চয় কৰিব ৰং। আৰু এয়া আহি গ'ল জালমুড়ি। মানে মই বহুত দিনৰ পৰা মানে ট্ৰেইনত বিচাৰি আছিলোঁ, জালমুড়িটো নাপায়, মানে আগতে পাইছিলে, বৰ্তমান নাপায়। তো এতিয়া পালোঁ আজি, তো গতিকে খাব লাগে। বাবু আৰু মই। আৰু এইখন কি ট্ৰেইন গৈ আছে, ৰাজধানী নেকি? চাওক না, ছুপাৰ ফাষ্ট একদম, মানে গৈ আছে। আৰু এতিয়া খাব লাগে জালমুড়ি। তো বৰ্তমান আমি কৈঠালকুছি পাই গ'লোঁ। আজি ইমান মানুহ গৈ আছোঁ ন, তো আৰু কি কাৰণত গৈ আছোঁ এইটো এতিয়ালৈকে ভালকৈ কোৱা নাই। তো এইটো মই যেতিয়া ভালকৈ চান্স পাম তেতিয়া কৈ আছোঁ ভালকৈ, অলপমান চাই থাকক না, তাৰপিছত গম পাই যাব চব। তো বহুত মানুহ, আজি 32 মানুহ এটা ডাব্বাত ধুনীয়াকৈ সকলোবোৰ বহি আছে। গিলাচ বা কিয় দিল, কি খাব বা দিল, ক'ব নোৱাৰছোঁ আৰু কি বা দিয়ে ক'ব নোৱাৰছোঁ আৰু। গাখীৰ চাহ দিব, গাখীৰ চাহ। তো গাখীৰ চাহ। বাকী যিয়ে নাখাওঁ, চাহটো কিন্তু মেইন গাইছ, চাহটো মেইন। তো চাহটো লাগিবই, আৰু ইয়াত ধুনীয়া ঘৰৰ পৰা লৈ অহা খাটি গাখীৰৰ গাখীৰ চাহ। চাহ নাখাওঁ? ৰ'ব খালী চাহ নহয়, আৰু আনিছে বস্তু। ইয়াত ঘৰৰ পৰা তেল পিঠা চাওক। আমি তেল পিঠা বুলি কওঁ, আৰু তেল পিঠা আৰু চাহ এতিয়া খাব লাগে। আজিৰ পৰা খায়ে থাক আৰু নাই কি? তাতে বা কি কৰে খাবা দেই না নাই? ইয়াৰ পেট ভৰে খোজব লাগিব। তো আহি গ'ল বুট ভাজা। ভাজা নহয়, কাঁচা বুট ধুনীয়াকৈ। তোমাৰ ঘৰৰ পৰা আনছা না? বঢ়িয়া, থেংক ইউ আনাৰ কাৰণে। চবেই খাই আছে এই বুট ভাজা। তো জাৰ্ণি কেনে? বঢ়িয়া একদম। ঠিকে আছে না? মজা। আমি দুটাই মানে অলপ খোজকাঢ়োঁ। ৰঙিয়া জংচন পালোঁ। তো আমি নামিম হ'ল ক'ত? চাপৰমুখ জংচন। তো এইটো ৰঙিয়া জংচন পালোঁ, তাৰপিছত কামাখ্যা জংচন আছে আগত, আৰু আমি নামিম প্ৰথম গুৱাহাটীত। আৰু গুৱাহাটীত নামি যিখন ভাইভাৰ বা কপিলী এক্সপ্ৰেছ নেকি, নামটো ভালকৈ নাজানো, সেইখনত উঠি চাপৰমুখ যাম। তো তাতে নামি আৰু আজি মৰিগাঁও দেখাই আছোঁ আপোনালোকক। প্ৰথমবাৰ যাম, আৰু কেনেকুৱা কি ময়ো ভালকৈ নাজানো। তো যি পাওঁ ৰাস্তাত আপোনালোকক ভাল দৃশ্য কিছুমান দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। ফাৰ্ষ্ট টাইম অসমীয়াতে কৈছে। তো চিপছ কাৰ কাৰণে? কোনোবা ছোৱালীক দিবি নেকি? কাক দিবি? নাই, ছোৱালীৰ কাৰণে নহয় বোলে। এই ৰণদীপৰ মানে আমাৰ এই ৰণদীপ দাৰ এই ভাইটিটোক ভাইটিটো ছোৱালী নহয়। তো বলক আমিও মানে কুৰকুৰিটো আমি আনবক্সিং কৰোঁ দে। খুলি দি আনবক্সিং। আমি হাতেৰে, আমাৰ বিখ্যাত দাও নাই, আমি হাতেৰে কৰোঁ। আনবক্সিং কৰিব পৰা নাই। দাঁত মেইন আমাৰ বিখ্যাত দাও নাই, আমাৰ দাঁত মেইন। আৰু সেইফালে সকলোবোৰ বহি আছে। আমি অলপ, আৰু ৰ'দটো দিছে পুৰা। অলপ আগতে মানে কি বতৰটো বেয়া হৈ আছিল, কিন্তু বৰ্তমান চাওক বৰুণ দেৱতা আহি ওলাইছে। বৰ্তমান প্ৰথমবাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ আপাৰ আছাম আপোনালোকক যি পাৰোঁ দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম। নতুন বেলেগ ভিডিঅ' আহি যাব। 3টামান ভিডিঅ' দিম আপাৰ আছামৰ পৰা। তো ইয়াৰ আৰু মোৰ গোটেই জাৰ্ণিটো আমি দুজনে দেখাই থাকিম আপোনালোকক। চাই থাকক। এই মিউজিক বন্ধ কৰ নহ'লে টোপনি আহি যাব আপোনালোকৰ। আৰু এতিয়া চাওক চাংচাৰি পালোঁ। এয়া চাংচাৰি। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আকৌ চবকে। ছাবস্ক্ৰাইব। कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। এটা নামৰ কাৰণে পুৰা ৰেডি একদম, পুৰা ড্ৰেছত আহি গৈছে একদম। নাম গাবৰ কাৰণে পুৰা ৰেডি।
ক'ত ঘৰ হা হা উদিয়ানা কোন ডিষ্ট্ৰিক্ট ওচৰতে না ক'ত গুৱাহাটী যাব ঠিক আছে গুৱাহাটী পাই গ'লোঁ মানে কামাখ্যা ষ্টেচন পালোঁ কিন্তু আমি নামিম গুৱাহাটী পল্টন বজাৰ ষ্টেচনত আৰু তাৰ পৰা বেলেগ ট্ৰেইনত যাম তো এতিয়া চাই থাকক আৰু একেলৈকে দেখুৱাই আছোঁ তো পালোঁ দিয়ক গাইজ গুৱাহাটী ষ্টেচন তো ইয়াতে ধুনীয়াকৈ নামো এতিয়া আৰু কিবা কিবি দায়িত্ব দিছে আমাক সেইবিলাক দায়িত্ববিলাক পালন কৰোঁ নেকি মোবাইল যদি কিবাকৈ পৰে চেছ ফাৰ্ষ্ট টাইম আজি তো ভয় লাগি আছে পূৰা মোবাইল পঢ়লি চেছ তো ধুনীয়াকৈ টিকেটটো কাটি এতিয়া চাব লাগে আমি চাপৰমুখ জংচন তো গোটেই টিমটোৰ টিকেট কাটিলোঁ ইয়াতে ৰন্দীপ আৰু মই আৰু টিকেট কাটি ট্ৰেইনত উঠি গ'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ৰন্দীপ আৰু মই এইবাৰ মানে যিখন ট্ৰেইনত উঠিছোঁ এই ট্ৰেইনখনে মানে জি টি ষ্টেচনক পাত্তাই নিদিয়ে মানে এটা ষ্টেচন কিন্তু নৰখে পাত্তাই নিদিয়ে মানে একদম এক্সপ্ৰেছৰ নিচিনা মানে গৈ আছে ধুনীয়াকৈ আৰু এয়া চাওক খুব ধুনীয়া দৃশ্য মানে এইফালে মই কেতিয়াও অহা নাছিলোঁ আজি আহিলোঁ ফাৰ্ষ্ট টাইম দেখিলোঁ দৃশ্যবিলাক এয়া চাওক 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 সৰু সুৰা ষ্টেচনক পাত্তা নিদিয়ে পূৰা ফাই ফাই গৈ আছে ট্ৰেইন সেয়ে এতিয়া ৰন্দীপতে আৰু আপেলো লৈ আহিছে তো এতিয়া আপেল খাব লাগে আপেল আৰু 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 লগতে বুট আছে বুট আৰু লগতে তিয়হ আৰু আছে চাওক চাওক আৰু আছে এইকেইটা নহয় আৰু আছে এয়া চাওক হাতত কি আহি গ'ল কল 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 এতিয়া এই গোটেইবিলাক খাই মানে ধুনীয়াকৈ পেটটো ভৰাই ল'ব লাগে লাহে লাহে লাহেকৈ আহি আমি জাগিৰোড পাই গ'লোঁ আৰু ইয়াৰ পিছতে চাপৰমুখ জংচন তো তাতে আমি গোটেইকেইটা মানে নামিম আৰু তাৰপিছত ক'ত কেনেকৈ যাওঁ আৰু কি কাৰণে যাওঁ সকলোবোৰ দেখুৱাই আছোঁ তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে কি ক'ব খুজিছা মোটা কিন্তু পানী মাৰিবা পানীটো মাৰিবই লাগিব না বঢ়িয়া কথা এতিয়া শেষত মেইন বস্তুটো খাব লাগে মানে কাঁচা বাদাম মেইন বস্তু এইটো তো পাই গ'লোঁ আমাৰ এই চাপৰমুখ জংচন আৰু আমাক দায়িত্ব দিছে এই দুটা কি বুলি কয় থৰকা এনে লিখিতত কি বুলি কয় নাজানো আমি থৰকা বুলি জানো আৰু তো এই দুটাৰ দায়িত্ব আমাক দিছে প্ৰথমৰ পৰাই আমি লগত লৈ আছোঁ এই দুটা আৰু আমাক টিকলাটো কি কৰি আছে টিকলা আহি পালোঁ নামিব লাগে নবলা নামো দায়িত্ব পাই দিওঁ তো পাই গ'লোঁ আমাৰ চাপৰমুখ জংচন মানে আমাৰ নহয় আমি পাই গ'লোঁ চাপৰমুখ জংচন আৰু ইয়াতে আমাক ৰখি আছে এখন ট্ৰেভেলাৰ আহিছে বোলে নিবলৈ তো চাওঁ ক'ত কেনেকৈ যাব পাৰোঁ মানে তো নামি গ'লোঁ মই প্ৰথমতে আৰু এতিয়া আমাৰ টিম আহি আছে গোটেই টিম মানে মই লিডাৰ মানে মই মেইন আৰু মানে গোটেই টিমটো আহি আছে এতিয়া নামি থাকিব গোটেই চাওক এজনকৈ নামি আছে আৰু পূৰা ৰ'দ একদম চাওক চাপৰমুখত পূৰা ৰ'দ দি আছে আৰু এতিয়া আমাক লাগে ট্ৰেভেলাৰ তো ট্ৰেভেলাৰখন য'ত আছে আমি তাতে ধুনীয়াকৈ গোটেইকেইজন উঠি চাব লাগে এতিয়া বাৰপুজীয়ালৈকে তো ইয়াতে ঠাই আছে বাৰপুজীয়া বুলি মই আজিয়ে শুনিলোঁ বাৰু আপোনালোকে ইয়াৰ যদি কোনোবা আছে জানেই আৰু ইয়াক দাঙিব দিছোঁ এইটো থৰকা ওজন নেকি বিৰাট বঢ়িয়া ওলা আহি গ'ল আমাক নিবলৈ তো লগ পাই গ'লোঁ এইকেইদিন মানে ফোনতে কথা পাতি আছিলোঁ আজি ভাইটিজনক লগ পাই গ'লোঁ তো কেনেকুৱা খবৰ ভালনে আছে তো আমাৰ গোটেই টিম আহি গ'ল গোটেই টিম পূৰা গোটেই 30জন টিম আমাৰ গৈ আছোঁ এতিয়া বাৰপুজীয়া অভিমুখে ব্লক দেয়া নে কি দাংবা দিছে আমাক তো এইখনে আমাক নিব আহিছে ট্ৰেভেলাৰ তো ট্ৰেভেলাৰত এতিয়া গোটেইকেইটা যাব লাগে গোটেইকেইজন আতিব না গোটেইকেইজন ধৰিব না অঁ চাবি লাগিব না চাৰিবাত লৈ আহা জলদি তো আমি বৰ্তমান ৰখি আছোঁ ড্ৰাইভাৰজনক তো মানে আমাক মানে যিজন নিব আহিছে ড্ৰাইভাৰজন ক'ত আছে কোনো পাত্তাই নাই তাৰমানে তো ড্ৰাইভাৰজনক ৰখি আছোঁ আৰু আমাৰ মানুহখিনি গোটেইখিনি ট্ৰেভেলাৰত বহি লৈছে আৰু ই আৰু মই আছোঁ খালি আমি এতিয়া ক'ত যাওঁ ট্ৰেভেলাৰ ওপৰতে উঠো নেকি ভাই খাৱা খাই আছোঁ ওপৰতে উঠো নেকি ট্ৰেভেলাৰৰ ওপৰত থৰা জেগা নাই তাকে নহ'লে উঠিব পালোঁ না নাই এনেকৈ যাই আছোঁ দে চাপৰমুখলৈকে যাওঁ বাকী আমাৰ ভাষাটো আপোনালোকে বুজি পাই তেনে কমেণ্ট কৰিব আৰু চাপৰমুখৰ পৰা মানে মৰিগাঁৱৰ পৰা যদি কোনোবাই চাই আছে পূৰা ভাগৰ লাগি গৈছে গাইছ এতিয়া গৈ কিবা এটা খাব পালে হ'ল আৰু
বিছনা এখন পালে হ'ল নেকি বিছনা এখন পালে ধুনীয়াকৈ আমি মানে শুই থাকিম আৰু 2 ঘণ্টামান ধুনীয়াকৈ কাৰণ ৰাতি মাত্ৰ 1 ঘণ্টা হৈছোঁ গাইজ বিশ্বাস কৰে নে নকৰে নাজানো মাত্ৰ 1 ঘণ্টা হৈছোঁ তো চাই থাকক তো ট্ৰেভেলাৰত উঠি গ'লোঁ গোটেই আমি 31 জন আৰু এওঁলোকে নিব আহিছিল 2 জন টোটেল মানে 33 এনেকৈ মানে পাণ জাপাতি বহিছোঁ আৰু গাইছ নে কি কয় উপায়তো নাই মানে এখনে ট্ৰেভেলাৰ আৰু ওপৰত ধুনীয়াকৈ ফেনো আছে আৰু এতিয়া ধুনীয়া ধুনীয়া চিনাৰী চাই গৈ আছোঁ এতিয়া এইফালে গ'লে ডাইৰেক্ট আপোনালোকে বৰদোৱা যাব পাৰে আমি বৰদোৱা যাম বাৰু কিন্তু এইফালে নাযাওঁ বেলেগ ফালে যাম আপোনালোকক দেখাম বেলেগ এটা ভিডিঅ'ত আৰু এয়া চাওক আপাৰ আছামৰ সৌন্দৰ্য খুব ধুনীয়াকৈ মানে পথাৰবিলাক চাওক আৰু ইয়াতে বৰষুণ এইকেইদিন পৰি আছে নিশ্চয় আমাৰ ফালেতো ইমান এটা বৰষুণ হোৱা নাই কিন্তু ইয়াতে পথাৰবিলাকত পানী বহুত পানী আছে আৰু এয়া আহি পালোঁ ফাইনেল ৱেলকাম জনাই আছে আমাক পূৰা ভাগৰ লাগছে নেকি তাৰমানে ভাগৰ লাগছে তামাম দেখলে বাবু পূৰা খুন্তি মাৰি আহিছে বোলে হয় না পূৰা খুন্তি হৈ গৈছে আৰু টেনশ্যন নাই বাকী বাদ দিয়া ভাই এতিয়া তুমি বিচনাখন দিয়া আমি ধুনীয়াকৈ তোমাৰ বিচনাখন দি দিবা আমাক বিচনাখন দি দিব এতিয়া আমাক তো গোটেইকেইজন আহি পালোঁ আৰু কিন্তু বতৰটোহে বহুত বেয়া মানে ধুমুহা বৰষুণ মাৰিব একদম বেয়াকৈ ধুমুহা বৰষুণ মাৰিব আৰু ইয়াৰ পিছত নেক্সট ভিডিঅ'বিলাক আপোনালোকে এইটো চেনেলত লগতে মোৰ নতুনকৈ খোলা যিটো চেনেল অঘাইতং বুলি এতিয়া নামটো চেঞ্জ কৰি অঘাইতং ল'ৰা দিলোঁ তো অঘাইতং ল'ৰা চাৰ্চ কৰি আপোনালোকে নেক্সট ভিডিঅ'বিলাক পাব এয়া বৰদোৱা থান আহিছিলোঁ বৰদোৱা থানৰ ভিডিঅ' এটা পাব তো এতিয়া ক'বলৈ ওলাইছোঁ মানে আমি ইয়াতে কিয় আহিছোঁ মানে মৰিগাঁৱত মানে বাৰপূজীয়াত আমাক নিমন্ত্ৰণ জনাইছে আমাৰ যিটো ৰামকৃষ্ণ নামদল আমাৰ বঙাইগাঁৱৰ আমাৰ গাঁৱৰে মানে আমাৰ মাহঁতো আছে তো এই নামদলটোক মানে ইয়াতে নাম গাবৰ কাৰণে আমন্ত্ৰণ জনাই আনিছে এই শংকৰ উৎসৱৰ কাৰণে শংকৰ উৎসৱৰ লাষ্ট কাৰ্যসূচী আজি তো আজিৰ কাৰণে নামদল আৰু নামৰ ভিডিঅ' আপোনালোকে চব পাই যাব আৰু এয়া বৰদোৱা থানো পাব তো ভিডিঅ' চাই থাকিব বাই বাই